তেজপুৰ বিশ্ববিদ্যালয় উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে শেহতীয়াকৈ হিন্দী বিভাগত হোৱা নিযুক্তিক লৈ প্ৰকাশিত সংবাদ মাধ্যমে সম্পূৰ্ণ মনে সজা আধাৰহীন আৰু দুবুদ্ধিৰ দ্বাৰা প্ৰেৰিত। ই অনুশব্দ ৰায় আৰু প্ৰমোদ মীনাৰ এটা চিন্তিত ষড়যন্ত্ৰ, যাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়খনৰ গৌৰৱ কলংকিত কৰা আৰু ব্যক্তিগত শত্ৰুতা উলিয়াই লোৱা। এই কাহিনী আৰম্ভ হয় অনুশব্দ ৰায়ে নিজৰ পত্নী চাৰু গোৱেলক তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যিকোনো বিনিময়তে চাকৰি দিবলৈ। প্ৰকৃততে হিন্দী বিভাগৰ সহকাৰী অধ্যাপক পদৰ নিযুক্তিৰ বাবে 25 ছেপ্টেম্বৰ তাৰিখে সাক্ষাৎকাৰ লৈ থকা হৈছিল, য'ত নিজৰ পত্নী চাৰু গোৱেলৰ নিযুক্তিৰ বাবে অনুশব্দ ৰায় উপাচাৰ্য প্ৰফেচাৰ শম্ভুনাথ সিঙক দেখা কৰিবলৈ ভাৱ চাব ধৰিলে। কিন্তু বহুদিন পাৰ হোৱাৰ পিছতো উপাচাৰ্যক দেখা কৰিবলৈ ব্যৰ্থ হোৱাৰ ফলত তেওঁ উপাচাৰ্য প্ৰফেচাৰ শম্ভুনাথ সিঙৰ ব্যক্তিগত মোবাইল ফোনত বাৰ্তা পঠিয়াবলৈ আৰম্ভ কৰিলে। অনুশব্দ ৰায় উপাচাৰ্যৰ মোবাইলত প্ৰথম বাৰ্তা 24 ছেপ্টেম্বৰ 2025 পুৱা 11:33 পঠিয়ালে, য'ত তেওঁ লিখিলে, ছাৰ প্ৰণাম, আপোনাৰ আশীৰ্বাদেৰে মোৰ ভঙা পৰিয়ালটো একেলগ হ'ব পাৰে। কৃপা কৰক ছাৰ, প্লিজ। উপাচাৰ্যৰ ফালে হাতজোৰ কৰি অনুশব্দ ৰায়ে আগবঢ়াই লিখিলে, মোৰ দুজন সৰু সৰু সন্তান আছে, এগৰাকী 9 বছৰীয়া ছোৱালী আৰু এজন 3 বছৰীয়া ল'ৰা। তেওঁলোকৰ বাবে মোৰ প্ৰয়োজন আছে ছাৰ, প্লিজ চাই দিব। শিৰ নত কৰি হাতজোৰ কৰি তেওঁ আকৌ লিখিলে, ছাৰ মই আজীৱন আপোনাৰ ঋণী হৈ থাকিম। আৰু পৰৱৰ্তী বাৰ্তাত নিজৰ পত্নী চাৰু গোৱেলৰ তথ্য পঠিয়ালে। যেতিয়া অনুশব্দ ৰায়ে কোনো উত্তৰ পোৱা নাছিল, 25 ছেপ্টেম্বৰ 2025 সাক্ষাৎকাৰৰ দিনা পুৱা 9:53 তেওঁ উপাচাৰ্য প্ৰফেচাৰ শম্ভুনাথ সিঙৰ ব্যক্তিগত মোবাইলত আকৌ শিৰ নত কৰি হাতজোৰ কৰি দ্বিতীয় বাৰ্তা পঠিয়ালে, ছাৰ কৃপা কৰক, আপুনি বিচাৰিলে সকলো সম্ভৱ হ'ব। প্ৰকৃততে অনুশব্দ ৰায় পত্নী চাৰু গোৱেলে নিজৰ দুজন সন্তান সহ দিল্লীত থাকে আৰু অনুশব্দ ৰায় তেজপুৰ বিশ্ববিদ্যালয়ত কৰ্মৰত। কিন্তু তেওঁ যিকোনো অৰ্থত নিজৰ পত্নীক তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে নিযুক্তি দিবলৈ বিচাৰিছিল। এই উদ্দেশ্যে তেওঁ তৎকালীন হিন্দী বিভাগৰ বিভাগীয় মুৰব্বী প্ৰমোদ মীনাক নিজৰ পক্ষে নকৰা কেৱল নহয়, প্ৰমোদ মীনাই নিজেও চাৰু গোৱেলৰ চাকৰি নিযুক্তিৰ বাবে বহুবাৰ উপাচাৰ্য প্ৰফেচাৰ শম্ভুনাথ সিঙৰ ওচৰত দৃঢ়ভাৱে অনুৰোধ কৰিছিল। কিন্তু প্ৰফেচাৰ শম্ভুনাথ সিঙে বিশ্ববিদ্যালয়ৰ নিৰ্বাচন প্ৰক্ৰিয়াত সততা, যোগ্যতা আৰু স্বচ্ছতা নীতিৰ সৈতে মিলা প্ৰীতি কৰিবলৈ স্পষ্টভাৱে ইগনৰ কৰিলে। এই স্থানৰ পৰা আৰম্ভ হয় অনুশব্দ ৰায়ৰ ব্যক্তিগত বৈৰতা আৰু প্ৰতিশোধৰ ৰাজনীতি। আজি এই একে ব্যক্তি জুবিন গাৰ্গৰ মৃত্যুৰ নামত চলি থকা আন্দোলনৰ সুবিধা লৈ নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু প্ৰতিশোধৰ জুই জ্বলাবলৈ চেষ্টা কৰিছে। এই সম্পূৰ্ণ ষড়যন্ত্ৰত তেওঁৰ সৈতে আছে প্ৰমোদ মীনা, যিয়ে চাৰু গোৱেলৰ নিযুক্তিৰ বাবে উপাচাৰ্য প্ৰফেচাৰ শম্ভুনাথ সিঙৰ ওচৰত দৃঢ়ভাৱে অনুৰোধ কৰিছিল। কিন্তু তেওঁৰ কথা নুশুনা হোৱাৰ ব্যক্তিগত খং এতিয়া তেওঁ তথ্য বিকৃত কৰি আগবঢ়াই উলিয়াইছে। ইয়াৰ পৰা